তাৰমানে কি হ'ল আমি তাৰমানে সেই নলবাৰীতে আমি যিটো উলুংপদা কস্তুৰী আমি লগ লাগিছিলোঁ ক'ত যাওঁ কি কৰোঁ ৰবিবাৰ আজি ধৰক মোটামুটি ধৰক হলিডে আমি চবেই সিদ্ধান্ত ল'লোঁ যে মঙললৈ যাওঁ যোনখন তাৰমানে খাৰ খোৱা হোটেল ৰেষ্টুৰেণ্ট তাৰমানে শুনি আছোঁ তাৰমানে আমাৰ তাকেলৈকে যাওঁ বাৰু তাৰমানে কেনেকুৱা বা কি আমি আকৌ নাজানো যাই পেলাই গম পাম তাৰমানে কেনেকুৱা ৰেষ্টুৰেণ্ট বা কেনেকুৱা পৰিৱেশ হঠাৎ তাৰমানে মঙলদৈ গুচি আহিলোঁ আপোনাৰ চবখিনি মানুহ তাৰমানে ধৰক এতিয়া ভিডিঅ'টো বা কিমান সম্ভৱ কৰিব পৰা নাজানো তথাপি আপোনালোকৰ যিটো খাৰ খোৱা ৰেষ্টুৰেণ্ট শুনি আছোঁ কাৰণ এখন মানে জনজাত এখন ৰেষ্টুৰেণ্ট আটক ধুনীয়া তাৰমানে আপোনাৰ ৰিচৰ্ট তাৰমানে তাৰে মানে যিমান পাৰোঁ আপোনালোক মানে যিটো পৰিৱেশ দেখাবলৈ চেষ্টা কৰি আহকচোন আমি খাৰ খোৱা ৰেষ্টুৰেণ্ট পিনে আমি আগবাঢ়ি যাওঁ সঁচাই সুন্দৰকৈ নান্দনিক দিছোঁ আৰু মানে এটা আপোনাৰ পুখুৰী আৰু খাৰ খোৱা ৰেষ্টুৰেণ্টৰ মানে সন্মুখত এটা পুখুৰী চাই এখন ব্ৰিজ তাৰমানে পুখুৰীৰে পাৰৰ এখন ব্ৰিজ ধুনীয়াকৈ বনাইছে আপোনাৰ সঁচাই মঙলদৈৰ মানে খাৰ খোৱা ৰেষ্টুৰেণ্ট সঁচাই তাৰমানে বাহিৰৰ পৰিৱেশটো মানে খুব মজা লাগিছে আপোনাৰ আপোনাক নিশ্চয় আহিলে গম পাব কিন্তু এটা মনোমোহা মানে সঁচাই তেওঁলোকে বনাই লৈছে আৰু এইটো বঢ়িয়া মজা মজা লাগিছে মজা মানে খাৰ খোৱা ৰিজৰ্ট এখন হোটেলত তাৰমানে দুফালে পুখুৰী মাজতে এখন আপোনাৰ ব্ৰিজ চাই লওক সিফালেও পুখুৰী সিফালেও পুখুৰী মাজৰ ব্ৰিজ তাৰমানে ইপিনে ৰাস্তা গাড়ী দেখাই পাইছে মাত শুনা পাইছে আপোনালোকে সেই তাৰমানে এই ৰাতি থাকিব পাৰি নেকি আজি আমি ৰাতি থাকি যাওঁ দা যি আছে সঁচাই তাৰমানে এই যে সঁচাই বৌদ্ধ লাগছে আপোনাৰ বৌদ্ধ এই হৈছে আপোনাৰ খাৰ খোৱা ৰেষ্টুৰেণ্টৰ পৰিৱেশ একদম মস্ত ধুমা ৰিচৰ্ট তাৰমানে এতিয়া মস্ত যিখন ৰিচৰ্টৰ ভিতৰত আমি আছোঁ তাৰমানে ৰিচৰ্টত আপোনাৰ মই দেখাই আছোঁ আপোনালোকক ধুনীয়া শাৰী শাৰী আপোনাৰ গছ আৰু ফুলৰ ৰুচি আপোনাৰ এটা মানে সুন্দৰ এটা পৰিৱেশ আৰু সুন্দৰ পৰিৱেশটো তেওঁলোকে নিজে মানে হেৰি কৰি লৈছে আপোনাৰ ক্ৰিয়েট কৰি লৈছে আপোনাৰ দেখাই পাইছে আপোনাৰ কি সুন্দৰ মানে এইবিলাক কি গছ মই ধাৰণা কৰিব পৰা নাই নাৰিকলৰ দৰে এটা কিজানি কি গছডাল মই ধাৰণা কৰিব পৰা নাই আচলতে তথাপি আপোনাক দেখাই দি কিছু নাই সুন্দৰ নাৰিকল গছৰ দৰে আপোনাৰ মোমাই নামুলি হ'ব পাৰে চুৰি আপোনাৰ পেটটো দেখোন আপোনাৰ ভোক লাগছি এতিয়া পুৰা দামী দাম বলক আমি বৰ্তমান তাৰমানে খাৰ খোৱা ৰেষ্টুৰেণ্টৰ ভিতৰত তাৰমানে কিবা কিবি অৰ্ডাৰ কৰিলোঁ আৰু কিবা এটা খাম আৰু ভোক লাগছে আমাৰ চবৰে মোটামুটি বিৰিয়ানীয়ে মটনে মিক্সাৰ কৰি মটনে খাম আৰু খোৱাৰ পাছত আপোনালোক যিখিনি মানে যিটো মানে পৰিৱেশ মঙলদৈৰ চবখিনি দেখাব চেষ্টা কৰি আছে আপুনি এতিয়া ধৰক যিটো আমাৰ ৰেষ্টুৰেণ্টৰ ভিতৰ ভাগৰ সেইখিনি আপোনালোকক দেখাম আৰু এতিয়া বৰ্তমান মানে বাকী চাওঁ কি মানে দেখাব পাৰোঁ যদি সন্ধিয়াৰ আগে আপোনালোকক দেখাম বাৰু ধৰক ভোক লাগছে আপোনাৰ কি ক'ব অলপ মাংস হাতে মাৰি দিওঁ নাই কি কয় ৰাইজসকল হয়নে নাই আমাৰ মানে আহি গ'ল আমি আমাৰ ভাত কাঢ়ি আহি গ'ল এতিয়া কাঢ়ি আহি গ'লটো শূন্য হৈছে মোটামুটি আহিব পূজা ভোক লাগছে ৰকি যায় বুলি কৈছে ৰকি গৈছে তাৰমানে তলৰ গেছ ৰকি আছে আপোনাৰ পৰা আকৌ নাই খাওঁ আমি খাৰ খোৱাত কিন্তু খাদ্য খাওঁ আপোনালোকক জনাব নিশ্চয় চেষ্টা কৰিম কিন্তু দেই পূৰা আমি মঙলদৈ এনজয় কৰিলোঁ মোটামুটি আজি ৰবিবাৰ উপভোগ কৰিব আহিছোঁ আৰু লগত চবটা আছে আমাৰ চেঙেলীয়া দেখা পূৰা মস্তি কৰিম তাৰমানে আজি খাওঁ পূৰা খাই দিম তাৰপিছত সোধা চাওক কি কৰিব পাৰোঁ খালোঁ এই তাৰমানে আহি গৈছে আপোনাৰ বেল ফুলৰ খালোঁ এই দেখাই পাইছে আপোনাৰ এখন মস্ত বিশাল আপোনাৰ প্লেগ্ৰাউণ্ড চাওকচোন আপোনাৰ এই যিটো পৰিয়ালতে আছে আপোনাৰ ল'ৰা ছোৱালী সেই আমি যে কওঁ আপোনাৰ হেৰি কোৱালিটি টাইম স্পেণ্ড এইটো কৰিব পাৰি দিয়ক আহকচোন আপোনালোকে আহি পেলাই একবাৰ মানে কোৱালিটি টাইম স্পেণ্ড কৰক আপোনালোকে আহক একবাৰ কোৱালিটি টাইম স্পেণ্ড কৰক ইংৰাজী নাজানো দিয়ক ভুল হ'ব পাৰে আপোনাৰ খালোঁ না ক'তটো কমাই আছোঁ বাপৰে বেছি আৰু একবাৰ খাম আজি
দিম বেলেগৰ মজা চিটটো খাব লাগিব পুৰা 10 কিলো কমি গেল আজি আজি মই অৰ্জুন এই অৰ্জুনৰ বীৰত্ব কিন্তু তাতে নালাগে আপোনাৰ তলেদি কাঠডাল ওলাইছে আপোনাৰ মোৰ বীৰত্ব অৰ্জুন হ'বা এই আজি বিৰুদ্ধৰে ওলাই গ'লোঁ বাস্কেটবলৰ আপোনাৰ বাৰে বাৰে মাৰোঁ আপোনাৰ খোখাত নো মই ওলে গুচি আহে